আমি আহিলোঁ বিহুৰ বজাৰলৈ বুলি। এয়া চব্জিৰ বজাৰ। ইয়াৰ পৰা আমি ল'বলগীয়া নাই কালি, কাৰণ শনিবাৰ আছিল, ইয়াতে বজাৰ হয়। তাৰ পৰা কিছুমান লাগতিয়াল বস্তু ল'লোঁ। এতিয়া আহিছোঁ আমি মাছ মাংসৰ বজাৰলৈ। অলপমান বেলেগত তাৰমানে মাছ মাংসৰ বজাৰটো হয়। দেখিছেনে আপোনালোকে মাছ মাংস। এইবাৰ আহিছোঁ আমি মাছৰ বজাৰলৈ। যাওঁ বলকচোন, অলপমান ছাগলীবোৰ চাওঁ। তাৰপিছত 1.5 কেজি মাংস লৈ ঘৰলৈ লৈ দিলোঁ। এয়া মাংস ল'লোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। চাই আছিল, ছাবস্ক্ৰাইব কৰি